ইটা এনেকৈ আৰু বহি থাকিলে কি হ'ব এই জানুৱাৰীৰ মাহ বস্তু তাতে খানা খাবাই যাওঁ পাৰি হ'লো একদিন আৰু এতিয়া বহীটো আনছোৱেতো এতিয়া আমি একফালে পৰা নামগিলা লেখো দে খাই হৈ যায় হা দেচোন নামগিলাকো আমাৰ চাৰিটাৰ নাম লেখ তাৰপিছত আৰু তোৰ লগত নাই কায়ো আৰু তই দুটা মানুহ লৈছোন মায়াৰ বুটে জেঠেৰ বুটে বিকাশে যাব তোৰ বিকাশৰ নামটো লেখ যাম বুলিতো হাজৰিকাই যোৱা কথা আছিলে হাজৰিকা সেই যাব দে সি মোৰ আহোঁ বুলি কৈছিল দেখোন দেৰি হ'ল গাড়ী কিনিবি মানুহ লাগি নাগিব এইযোৰ মোটামুটি সেই হলে এচোটা হলে দিব পিকনিক এতিয়া যাবা লাগে পিকনিক যাব লাগছিল এতিয়া নামটো উঠছে আমি 8টা হলো আৰু 2টা হালি হল আৰু 10টা ধৰা লৈ যাম আৰু বস্তু আনি নিবা নাগিব এতিয়াতো আমাৰ চবখিনি আৰু পিকনিক হলে গাড়ীখনো কৈছো এই কান্টেষ্ট চলি যাব এতিয়া পিকনিকৰ প্ৰথম বস্তুটো কি মেইন লাগা বস্তুটো হৈছে কেমেৰা চবচে ইম্পৰ্টেন্ট বস্তু এটি কিন্তু পিকনিকো মই বাছ মাংস ৰাখম কিন্তু মোৰ কাৰণে পনিৰটো লাগবই নহয় কাকা পিকনিকত গলি এনজয় কৰবা লাগব না ডিজে তো লাগব ডিজে এই ইটা যে তুম কৈ আছে এইগলা সব মিছা কথা কথাটো হৈছে মেইন হৈছে খানাটোহে হবা লাগে জব দি ভাই নহয় খানাত কৰি মেইন বস্তু কিন্তু এটি আৰু যদি এটি নহয় মই ভাই নাযাওঁ মই যাওঁগে আৰু এতিয়াতো খানাত যি নহ'লেও হ'বই প্ৰত্যেককে মানে সন্তুষ্ট ৰাখব এটা কথাটোলৈকে মানুহ তিনিটা কমি আছে এই তিনিটা একেলগে ফিল আপ কৰি লওঁ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুৰা এটা আমি গোটেই এতিয়া আহি পালোৱে এতিয়া মই মামাৰ পুতেকটো আনছো সেইকাৰণে আৰু যা আৰু এই 2 দিন মোৰ তাতে ৰাখো যা দুটাই নাহা হ'লে বলেনে আৰু ই মামাকৰ তাৰ পুতেকটোই নাজয়ে বোলে আৰু এতিয়া 10টা আছিলো লাষ্ট টাইমত এনে কৰে না মানুহ হলা দা মই কিন্তু তোক বিশ্বাস দিছো মই ভাই যামে দেচোন দে তো লাষ্ট টাইমত আমি গম পাম দিছে তই যামে ভাই যামে মোৰ একদম ফুল কনফিডেন্স তই অলপ মিছাও কথা ক না নহয় মই যামে তই কি পাৰি সঁচাকে কৈছ একদম আমি 8টা হ'লেও আৰু যাম আৰু যি হ'ব লাগে টাকা 50 টাকা বেছি কৰিব কিনো তারপর দে আর ভাবছো ইতে যামে দে আর এটা তারিখটো 10 জানুৱাৰী কৰাই ভাল হ'ব বেছি আর নাই ভালো নাই না ইনা আর ভাল লাগে যা জায়গাতে ডাউন ডাউন নাই দেখো যাও জায়গা এই কিনকে হে ভালো অৰুণাচলত দেখিয়ে অৰুণাচলৰ আর জায়গাটো সারা বাকি আছে এটা এক্সাক্টলি যাব লাগব জায়গা আছে সিমাংফু কেনে জায়গাতে তি সাবা যাব লাগব আমি উনা আছিল ভাই এই বৈদ্ধ জায়গা কাঁচা জায়গা যাবাই লাগব এটাতো আমি পঢ়িনা যেতে যাবাই লাগব এতিয়া কালি আমি গটাই বাজাৰ কৰবা যাম আৰু আকৌ ভেজাল নাই গটাই হলবি বাজারটো কালি লোক হবদে যাম দে আর কালি মইনাটিতে কৰিম যা আৰু দিলেও না যাও আমাৰ তে বস্তুগিলা কাৰণে দাম কমে পইচা মারব লাগব সেইটো হয়ছুন যাচোন ওইবি কাছে কাছে হলে কালি কিন্তু গটাই বাজারক আইবি দে আইও না কেনে থিবি ইতানে যা যা কেইটামান বাজাৰ আহিবা লাগব 8:30 মানত ওলাই আহিবি দে আর আহিবা লাগব দে দেৰি কৰি আছে যাব নিজে দেৰি কৰা আৰু মোক এটা কথা হল ৰ কি জনে বলে নাজো দেই মই দুনো আগি নাই জানো মই এই জি নাজতো গেৰাঞ্জি মই যাবাৰো গেলেনকে 800 টাকা ইবাৰে জি আর মূৰ্তি ভাল নহয় মৰে যাব যো তথাপি বাজাৰি কৰি বাজাৰখিনি কৰিব কালি দেখা যাব কালি
কথাটো হৈছে কি সেই কৰিবি কালি 3টা বজাতে আহিবা কৈছো 3টা বজাতে গতিকে তই মিছ নকৰিবি কিন্তু মই তোক ফোন কৰি দিম আৰু খালি আৰু কালি পাতো আৰু ৰখালে কেনে হ'ল এটা জগাত সোনকালে গ'ল এবাৰ ফোন কৰি দিম এতিয়া জিৰংৰ গাড়ীখনো আহিব যেতিয়া এতিয়া জিৰংৰ এটা ফোনটো আৰু মোৰ হাও ইনো কল্লাকে ইটাক লৈ ফোনটো উঠাব পৰা নাই আই পাই ফালে আজি কি যাবা হলো ভাই नाजंगे दिया এইবারই আগ মারিছে মোর आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें या कुछ समय बाद कॉल करें ইও দেখোন এবার মানে মতলবি করলাকে এই ভরে পাবে 3টা বাজাতে বিজি আছে কার লগত আছে লিলি মাইয়ে ও ফোন দেও ফোন কৰি আছে এ দিয়া বৰু ব্যস্ত বলি বয়া কথা হ'ব মোক ফোন কৰিছে মই অলপ দেৰিকে ফোন কৰিম হাও আনু কারো নাই এটা শব্দই নাই ইটাক লাগি হল ফোনও নধরে কি করলাকে আমি হাও হাও গাড়িও আহি পালাক দুকুনি কি করলাকে আমি হাও আহি পালাকে আপনি অলপ রখর কাকয়ে ফোন মারি আছো কাকয়ে লাগে নে আহি পাবো মোৰ ৰপানৰ মোৰ ভাড়া আছে মই ৰাতিপুৱাই পাইছো না অলপ ৰখ মই যাওঁ মোৰ টাইম নাই ঘণ্টা গাড়ীখনো আহিলা গোটেই কথাৰ খবৰ নাই আহোঁ মোক গৰু থকা দিলাকে চালা পইচাও গেল বাজাৰো কৰিলোঁ আশাক দি আছোঁ মই এটা পালাত কৰিব লাগিব আশাক দি আছোঁ